আজি জমিদাৰ চাহাবৰ ঘৰৰ পৰা পূজা শেষ কৰি ঘৰলৈ উভতি আহোঁতে দেৰি হ'ল। আপুনি আহিলে। মই আপোনাৰ কথাকে ভাবি আছিলোঁ। আপুনি আজি ৰাতিপুৱাই সোনকালে গ'ল যে? আজি জমিদাৰ চাহাবে বহুত চাউল দি পঠিয়াইছে। ঘৰলৈ থৈ বাকীখিনি ৰাইজক ভগাই দিব লাগিব। হ'ব বাৰু। মানিব লাগিব দেই, আমাৰ পণ্ডিত দেউতাই কিন্তু বহুত দয়ালু মানুহ হয়। এইখিনি লোৱা। আমাৰ পণ্ডিত দেউতা মহান হয়। হয়, আমাৰ পণ্ডিত দেউতা মহান হয়। সকলো ভগৱানৰে কৃপা। গাঁওখনত বহুত দিন বৰষুণ নিদিয়াৰ বাবে শস্য উৎপাদন নোহোৱা হ'ল আৰু চাৰিওফালে হাহাকাৰ পৰিৱেশ হ'বলৈ ধৰিলে। এইবোৰ আমাৰ গাঁওখনত কি হ'ব ধৰিছে শেৱালি? চাৰিওফালে হাহাকাৰ পৰিৱেশ। এনে অৱস্থাত মই একো সহায় কৰিব পৰা নাই। ওপৰজনে যদি কৰে কোনে কি কৰিব পাৰে? পণ্ডিত দেউতা খাবলৈ একো নাই। মোৰ ল'ৰাটো কালিৰ পৰা একো খাব পোৱা নাই। মই বাপেক হৈও একো এটা কৰিব পৰা নাই। ময়ো জমিদাৰ চাহাবৰ পৰা যি পাওঁ সকলো আপোনালোককে ভগাই দিওঁ। বিশ্বাস কৰক, আজি এমাহৰ পৰা জমিদাৰ চাহাবৰ ঘৰলৈ মোক মতা নাই। কিবা এটা কৰক পণ্ডিত দেউতা। আপোনালোকে চিন্তা নকৰিব, মই কাইলৈ জমিদাৰ চাহাবৰ ওচৰলৈ যাম। জমিদাৰ চাহাবে আমাক সহায় কৰিব। পণ্ডিতৰ সকলো কথা শুনাৰ পাছত জমিদাৰ চাহাবে অলপ পইচা আৰু চাউল দাইল দি পণ্ডিতক বিদায় দিলে। মই আপোনাক কেনেদৰে ধন্যবাদ দিওঁ ভাবি পোৱা নাই। আপুনি সদায় ভালকে থাকক, তাকে আশীৰ্বাদ দিছোঁ। পণ্ডিতে জমিদাৰ ঘৰৰ পৰা ওলাওঁতে ৰাস্তাত আন্ধাৰ হ'ল। অৰে বাহ, ইমান আন্ধাৰ! জোনৰ পোহৰো নাই। আজি অমাৱস্যা হয়। কি হ'ল, এতিয়ালৈকে আহি পোৱাহি নাই? মানুহজনে কিবা অসুবিধা হৈছে নেকি? আৰু অলপ দূৰ যোৱাৰ পাছত চিন্তা নাই আৰু। হা, কি লৈ গৈছো এই মোনাত? হা। ডকাইত দেখোন, যিটো ভয় আছিলে সেইটোৱে হ'ল। ইয়াত অলপ পইচা আৰু খাবৰ কাৰণে বস্তু লৈ গৈছো আৰু একো নাই। কি এইবোৰ মৰমত দিবি নে আমি কাঢ়ি আনিম? মোৰ গাঁৱৰ লোকসকলে বহুত দিনৰ পৰা ভোকত আছে। আপোনালোকে কৃপা কৰি মোক এইবোৰ নকৰিব। হা, এই পণ্ডিতৰ পৰা মোনা কাঢ়ি আন। কাঢ়ি লৈ গ'ল মোনাটো। আহিলে, জমিদাৰ চাহাবে একো নিদিলে নেকি? শেৱালি, জমিদাৰ চাহাবে সকলো দিছিলে, কিন্তু পণ্ডিতে সকলো কথা কৈ দিয়ে। এইবোৰ কি হৈ গ'ল? সকলোৱে আপোনাৰ ওপৰতে ভৰসা কৰি আছিলে। ৰাতিপুৱা সকলোৱে পণ্ডিতৰ ঘৰলৈ আহে আৰু পণ্ডিতে সকলো কথা বিৱৰি কয়। জমিদাৰ চাহাবে সকলো দিছিলে, কিন্তু ডকাইতে সকলো কাঢ়ি লৈ গ'ল। সকলো মনে মনে ৰাখি ভাগ বটোৱা ভয়ত মিছা ক'ব আহিছে আপুনি। এইবোৰ কি বকি আছে? আমাৰ পণ্ডিতে তেনেকুৱা নহয়। আগতে নহৈছিলে, এতিয়া মন বদলি হ'ল। মানুহৰ মনটো ৰাতিটোতে বদলি হয়। তুমি ঠিকেই কৈছা বাৰু। আপোনালোকে মোক সন্দেহ কৰিছে। হে ভগৱান, এইবোৰ কি দিন দেখিছো। আপুনি দুখী নহ'ব। গাঁৱৰ মানুহে চিন্তাত থকাৰ কাৰণে এনেকৈ কৈছে। শেৱালি, জমিদাৰ চাহাবৰ ঘৰলৈ গৈ সকলো কথা কৈ দিওঁগে নেকি? আপুনি ভাল কথাই কৈছে। পণ্ডিতে ৰাতিপুৱা জমিদাৰ ঘৰলৈ যায়। মই বহুত চিন্তাত পৰাৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছো। কালি ইয়াৰ পৰা উভতি যোৱা সময়ত সকলো বস্তু ডকাইতে কাঢ়ি লৈ গ'ল। মোক দয়া কৰক চাহাব। অসুবিধা হৈছে। মই কি ইয়াত ধৰ্মশালা খুলি থৈছো নেকি? হা? নহ'ব, মই একো দিব নোৱাৰিম। দয়া কৰক চাহাব, দয়া কৰক। পণ্ডিতক খালী হাতে পঠিয়াব নোৱাৰি। এক কাপ আটা দি দিয়া। মই অকল আটাহে দিব পাৰিম আৰু একো দিব নোৱাৰিম। আহিলে, আপোনাৰ লগত দেখোন একো মোনাই নাই। নাই শেৱালি, এক কাপ আটাহে ব্যৱস্থা হ'ল। এইখিনি আটাৰে আমাৰ পেটে নভৰে আৰু গাঁৱত ইমান মানুহ আছে। কাইলৈ ৰাতিপুৱাই মই এইখিনি আটাৰে আপোনাক ৰুটি বনাই দিম। শেৱালি, ৰুটি হ'লনে?
আটাখিনিৰে মাত্ৰ এখন ৰুটিহে হ'ল। আমি 40 বছৰে একেলগে আছো। আমি দুয়ো এই ৰুটি ভাগ কৰি খাম। দুয়ো খাবলৈ বহে আৰু সেই সময়তে কোনোবাই মাত দিয়ে। আপুনি কোন হয় বাবা? মই বহুত দূৰৰ গাঁৱৰ পৰা আহিছো। মই বহুত ভোকত আছো। যদি কিবা নাখাওঁ মৰি যাম। কালি আটা অলপ পাইছিলো, তাকে মোৰ পত্নীয়ে এখন ৰুটি বনালে। আপুনি আহক আহক, আপোনাক খুৱাব পাই মোৰ বহুত ভাল লাগিছে। শুনিছে, কিন্তু পাহৰি নাযাবা শেৱালি, আলহীয়ে ভগৱান। তুমি এই ৰুটি খাবলৈ দিয়া। মোৰ খাই হৈ গ'ল, মই এতিয়া যাওঁ। আপুনি সম্পূৰ্ণ ৰুটি নাখালে যে বাবা? মোৰ পেট ভৰি গ'ল বেটি, তোমালোকৰ কল্যাণ হওক। সাধু বাবাই পুৰা ৰুটি নাখালেই। কাউৰীক দি দিওঁ নেকি? নাই নাই, মই কেতিয়াও কাউৰীক নিদিওঁ। শেৱালিয়ে ভোকতে ৰুটি এটুকুৰা খাই দিয়ে। অৰে বা, মই এটুকুৰা ৰুটি খাওঁতে সম্পূৰ্ণ পেট ভৰি গ'ল। ই কেনেকৈ সম্ভৱ? শুনিছে, এইফালে আহকচোন। কি হ'ল কোৱা? মই লোভতে ৰুটি এটুকুৰা খালোঁ, মোৰ সম্পূৰ্ণ পেট ভৰি গ'ল। সঁচাকে শেৱালি, চাওচোন ময়ো এটুকুৰা খাই চাওঁ। সঁচাকে সঁচাকে, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? চোৱা চোৱা শেৱালি, বাবাৰ ৰূপ ধৰি স্বয়ং নাৰায়ণ আমাৰ ঘৰলৈ আহিছিল। মই গাঁৱৰ লোকক মাতি আনো, তুমি এই ৰুটিখন সৰু সৰু কৰা। পণ্ডিতে সকলো গাঁৱৰ লোকক খাবলৈ ঘৰলৈ মাতি আনে। আপোনাৰ মাথা বেয়া নাই হোৱাতো? ইমান সৰু ৰুটি টুকুৰাৰে আমাৰ পেট ভৰিব নেকি কওকচোন? এই ৰুটি সাধাৰণ ৰুটি নহয়, এক টুকুৰাৰে সম্পূৰ্ণ পেট ভৰি যায়। শুনক শুনক, মই আপোনালোকক মিছা কথা নকওঁ। জমিনদাৰ ঘৰৰ পৰা আটা অলপ পাইছিলো, তাকে মোৰ পত্নীয়ে ৰুটি বনাইছিলে। আশ্চৰ্যজনক কথা যে ইয়াৰ পৰা এটুকুৰা খাওঁতেই সম্পূৰ্ণ পেট ভৰি যায়। সঁচানে? দিয়ক দিয়ক, মই প্ৰথম খাওঁ। বা, সঁচাকে মোৰ পেট ভৰি গ'ল। ইজনে সিজনক দেখি সকলোৱে ৰুটি টুকুৰা খালে আৰু সকলোৱে পেট ভৰি গ'ল। মোক ক্ষমা কৰি দিয়ক, মোৰ ভুল হৈ গ'ল। পণ্ডিত দেউতা, আমাক ক্ষমা কৰি দিয়ক। মই একো কৰা নাই। স্বয়ং নাৰায়ণ আমাৰ ঘৰলৈ আহিছিলে, তেওঁৰে কৃপা হয় এইবোৰ। শুনিছে, আমি সকলোৱে আকাশলৈ চাই ভগৱানক নমস্কাৰ কৰোঁ আহক। সকলোৱে ওপৰলৈ চাই নমস্কাৰ কৰে। স্বৰ্গত নাৰায়ণে ভাল পায় আৰু ঠিক সেই সময়তে বৰষুণ দিবলৈ আৰম্ভ কৰে। ওপৰজনে আমাৰ প্ৰাৰ্থনা শুনিলে। চোৱাচোন, বৰষুণ দিবলৈ আৰম্ভ কৰিছে। ভগৱানৰ ওপৰত বিশ্বাস কৰিলে ভগৱানে সকলো সময়তে সহায় কৰে।